নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াৰ আগৰ ভিডিঅ'সমূহত আলোচনা কৰি অহা গ্ৰেড 4 কুৱেশ্যন পেপাৰখনৰ যিসমূহ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিবলৈ থাকি গৈছিল সেই প্ৰশ্ন উত্তৰসমূহ। গতিকে বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰশ্নসমূহৰ ভিতৰত প্ৰথমটো প্ৰশ্ন হৈছে হু ডিস্কভাৰ্ড দ্য চাউথ পোল, অৰ্থাৎ দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন কেইটাত দিয়া আছে এমানচেন, কেপ্টেইন কুক, কলম্বাছ, ডেভিড লিভিংষ্টন। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ এমানচেন। এতিয়া আমি বাকী কেইটা অপশ্যনত থকা বিশেষ ব্যক্তিসকলে কি আৱিষ্কাৰ কৰিছিল সেই সম্পৰ্কে জনোৱা হওক। ইয়াৰে অপশ্যন নম্বৰ বিত থকা কেপ্টেইন কুক, তেখেতে হাৱাই দ্বীপ আৱিষ্কাৰ কৰিছিল। অপশ্যন নম্বৰ চিত থকা কলম্বাছ, তেখেতে আমেৰিকা আৱিষ্কাৰ কৰিছিল। অপশ্যন নম্বৰ ডিত থকা ডেভিড লিভিংষ্টন, তেখেতে জাম্বেচি নদী, লগতে ভিক্টোৰিয়া জলপ্ৰপাত আৰু মধ্য আফ্ৰিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ হ্ৰদ আৱিষ্কাৰ কৰিছিল। 42 নং প্ৰশ্নটো হৈছে হুইচ কেনেল কানেক্ট আটলাণ্টিক অ'চেন উইথ পেচিফিক অ'চেন, অৰ্থাৎ আটলাণ্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰক কোনটো খালে সংযোগ কৰিছে? অপশ্যন কেইটাত দিয়া আছে চুৱেজ খাল, কিয়েল খাল, ইংলিছ খাল, পানামা খাল। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি পানামা খাল। ইয়াৰে বাকী কেইটা অপশ্যনৰ বিষয়ে জনোৱা হওক এতিয়া। অপশ্যন নম্বৰ এত থকা চুৱেজ খাল, চুৱেজ খালে লোহিত সাগৰ আৰু ভূমধ্য সাগৰক সংযোগ কৰিছে। অপশ্যন নম্বৰ বিত থকা কিয়েল খাল, কিয়েল খালে উত্তৰ সাগৰ আৰু বাল্টিক সাগৰক সংযোগ কৰিছে। অপশ্যন নম্বৰ চিত থকা ইংলিছ খাল, ইংলিছ খালে দক্ষিণ ইংলেণ্ড আৰু উত্তৰ ফ্ৰান্সক সংযোগ কৰিছে। 43 নং প্ৰশ্নটো হৈছে হু ইজ ন'ন এজ গিফ্ট অফ নীল, অৰ্থাৎ নীল নদীৰ দান বুলি কাক জনা যায়? অপশ্যন কেইটাত দিয়া আছে ইজিপ্ত, তুৰ্কী, ইথিওপিয়া, চুডান। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ ইজিপ্ত। 44 নং প্ৰশ্নটো হৈছে পেৰিছ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ, অৰ্থাৎ পেৰিছ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন কেইটাত দিয়া আছে টেমছ, ডানিউব, চিয়েন, মিছিছিপি। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি চিয়েন। এতিয়া আমি বাকী কেইটা অপশ্যনত থকা নদীকেইখনৰ পাৰত অৱস্থিত নগৰকেইখনৰ নামৰ বিষয়ে জনোৱা হওক। অপশ্যন নম্বৰ এত থকা টেমছ নদীৰ পাৰত লণ্ডন অৱস্থিত। অপশ্যন নম্বৰ বিত থকা ডানিউব নদীৰ পাৰত কেইবাখনো চহৰ অৱস্থিত, সেইকেইখন হৈছে বেলগ্ৰেড, বুদাপেষ্ট, ভিয়েনা। আৰু অপশ্যন নম্বৰ ডিত থকা মিছিছিপি নদীৰ পাৰত নিউ অৰলেন্স অৱস্থিত। 45 নং প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম, অৰ্থাৎ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? অপশ্যন কেইটাত দিয়া আছে ভেনাছ, প্লুটো, মাৰ্কিউৰী, নেপচুন। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি মাৰ্কিউৰী, অৰ্থাৎ বুধ। 46 নং প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট লিভিং এনিমেল অফ দ্য ৱৰ্ল্ড, অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱিত প্ৰাণীবিধ হৈছে? অপশ্যন কেইটাত দিয়া আছে মাউণ্টেইন লায়ন, শাৰ্ক, ব্লু হুৱেল, গৰিলা। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি নীলাতিমি। 47 নং প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ চিৰিয়া, অৰ্থাৎ চিৰিয়াৰ ৰাজধানী কি? অপশ্যন কেইটাত দিয়া আছে জেৰুজালেম, ডামাস্কাছ, দাৰ ইছ ছালাম, আবু ধাবি। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি ডামাস্কাছ। এতিয়া আমি বাকী কেইটা অপশ্যনৰ বিষয়ে জনোৱা হওক। অপশ্যন নম্বৰ এত থকা জেৰুজালেম হৈছে ইজৰাইলৰ ৰাজধানী আৰু অপশ্যন নম্বৰ চিত থকা দাৰ ইছ ছালাম হৈছে তানজেনিয়াৰ পুৰণি ৰাজধানীখনৰ নাম। অৱশ্যে বৰ্তমান তানজেনিয়াৰ ৰাজধানীখনৰ নাম হৈছে ডুডুমা। আৰু অপশ্যন নম্বৰ ডিত থকা আবু ধাবি হৈছে সংযুক্ত আৰৱ গণৰাজ্যৰ ৰাজধানী। 48 নং প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশ, অৰ্থাৎ বাংলাদেশৰ মুদ্ৰাৰ নাম কি? অপশ্যন কেইটাত দিয়া আছে টাকা, বাট, ৰুপি, ৰুপিয়া। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ টাকা। এতিয়া আমি বাকী কেইটা অপশ্যনৰ বিষয়ে জনোৱা হওক। অপশ্যন নম্বৰ বিত থকা বাট হৈছে থাইলেণ্ডৰ মুদ্ৰাৰ নাম আৰু অপশ্যন নম্বৰ চিত থকা ৰুপি হৈছে শ্ৰীলংকাৰ মুদ্ৰাৰ নাম আৰু অপশ্যন নম্বৰ ডিত থকা ৰুপিয়া হৈছে ইণ্ডোনেছিয়াৰ মুদ্ৰাৰ নাম। 49 নং প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰ, অৰ্থাৎ ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? অপশ্যন কেইটাত দিয়া আছে কেলছিয়াম ক্লৰাইড, কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইপ'ক্লৰাইড, কেলছিয়াম কাৰ্বনেট। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি কেলছিয়াম হাইপ'ক্লৰাইড। 50 নং প্ৰশ্নটো হৈছে হুইচ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট হট ডিজাৰ্ট, অৰ্থাৎ পৃথিৱীৰ সৰ্ববৃহৎ গৰম মৰুভূমি কোনখন? অপশ্যন কেইটাত দিয়া আছে আটাকামা, গোবি, চাহাৰা, কালাহাৰী। অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে চি চাহাৰা। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন পেপাৰখনৰ ইংলিছৰ কুৱেশ্যনসমূহ আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।